Hello everyone, নমস্কাৰ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আপোনালোকৰ ফেচৰ কাৰণে ৰাইট ফাউণ্ডেশ্যন কেনেকৈ সিলেক্ট কৰিব সেই বিষয়ে জানিব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু মাজতে স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাব। ফাউণ্ডেশ্যন জেনেৰেলি 4 প্ৰকাৰৰ হয়। 1 লিকুইড ফাউণ্ডেশ্যন, 2 ক্ৰীম ফাউণ্ডেশ্যন, 3 ষ্টিক ফাউণ্ডেশ্যন আৰু 4 পাউডাৰ ফাউণ্ডেশ্যন। সো এতিয়া মই ডিফাৰেণ্ট টাইপছ অফ ফাউণ্ডেশ্যন যিখিনি ক'লো সেইবিলাকৰ নাম আৰু কি স্কিন টাইপত সুট কৰে সেইবোৰৰ বিষয়ে ভালকৈ ক'ম। সো প্ৰথমে আহিছোঁ লিকুইড ফাউণ্ডেশ্যনলৈ। লিকুইড ফাউণ্ডেশ্যন সাধাৰণতে টিউব বা গ্লাছৰ বটলত পোৱা যায়। লিকুইড ফাউণ্ডেশ্যন অল স্কিন টাইপত সুট কৰে। লিকুইড ফাউণ্ডেশ্যনে লাইট, মিডিয়াম আৰু ফুল কভাৰেজ দিয়ে। ডিফাৰেণ্ট টাইপ অফ ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি কি ব্ৰেণ্ডৰ লৈছে আৰু ব্ৰেণ্ড অনুসৰি ই কভাৰেজ দিয়ে। লিকুইড ফাউণ্ডেশ্যন ব্লেণ্ড কৰিবলৈ খুব ইজি হয় কাৰণ এইটো লিকুইড ফৰ্মত থাকে। আৰু এটা ভাল কথা যে আপোনালোকে লিকুইড ফাউণ্ডেশ্যন যদি আপোনালোকে দুটা বেলেগ বেলেগ শ্বেডৰ লয়, সেই দুটা মিক্স এণ্ড মেটচ কৰি আপোনালোকে আৰু এক্সপেৰিমেণ্ট কৰি বেলেগ শ্বেড আপোনালোকে বনাব পাৰে বা বেলেগ শ্বেড বনাই ইউজ কৰিব পাৰে। এতিয়া মই আপোনালোকক কেইটামান লিকুইড ফাউণ্ডেশ্যনৰ নাম কৈ দিছোঁ। PAC HD Liquid Foundation, Lakme Perfecting Liquid Foundation, MAC Studio Fix Fluid Liquid Foundation, Fit Me Matte Plus Poreless Liquid Foundation. So এতিয়া মই আহিছোঁ ক্ৰীম ফাউণ্ডেশ্যনলৈ। ক্ৰীম ফাউণ্ডেশ্যন আমি সাধাৰণতে যেনেকুৱা কম্পেক্ট পাউডাৰ ইউজ কৰোঁ তেনেকুৱা ধৰণৰ কম্পেক্টত পোৱা যায় বা টেমাত পোৱা যায়। ক্ৰীম ফাউণ্ডেশ্যন ড্ৰাই স্কিন টাইপত সুট কৰে। আপোনাৰ যদি অইলি স্কিন হয় তেনেহ'লে আপুনি ক্ৰীম ফাউণ্ডেশ্যন ইউজ নকৰিব। আৰু ক্ৰীম ফাউণ্ডেশ্যনে মিডিয়াম কভাৰেজ দিয়ে। আৰু এতিয়া মই কেইটামান ক্ৰীম ফাউণ্ডেশ্যনৰ নাম কৈ দিছোঁ। Cover FX Total Cover Cream Foundation, Maybelline Dream Matte Mousse Foundation, CoverGirl 360 Clean Whipped Cream Foundation, Revlon Colorstay Whipped Cream Makeup. এতিয়া মই আহিছোঁ ষ্টিক ফাউণ্ডেশ্যনলৈ। ষ্টিক ফাউণ্ডেশ্যন ইয়াক এইটো কাৰণে কোৱা হয় কাৰণ এইটো ষ্টিকৰ নিচিনাকৈ পোৱা হয়। ষ্টিক ফাউণ্ডেশ্যন সাধাৰণতে অইলি স্কিন টাইপত সুট কৰে আৰু ষ্টিক ফাউণ্ডেশ্যনে মিডিয়াম টু ফুল কভাৰেজ দিয়ে। এতিয়া মই কেইটামান ষ্টিক ফাউণ্ডেশ্যনৰ নাম আপোনালোকক কৈ দিছোঁ। ববি ব্ৰাউন স্কিন ফাউণ্ডেশ্যন ষ্টিক, Makeup Forever Ultra HD Invisible Cover Stick Foundation, MAC Studio Fix Soft Matte Foundation Stick, Kryolan TV Paint Stick. Kryolan TV Paint Stick এইটো বৰ্তমান সময়ত মেকআপ আৰ্টিষ্টসকলে টিভি মেকআপ বা মডেল বা বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল মেকআপৰ কাৰণে বহুত ইউজ কৰি আছে। কিন্তু ষ্টিক ফাউণ্ডেশ্যন ব্লেণ্ড কৰিবলৈ আন ফাউণ্ডেশ্যনবোৰৰ দৰে খুব ইজি নহয় আৰু লগতে ষ্টিক ফাউণ্ডেশ্যনবোৰ অলপ কষ্টলিও হয়। এতিয়া মই আহিছোঁ পাউডাৰ ফাউণ্ডেশ্যনলৈ। পাউডাৰ ফাউণ্ডেশ্যন আমি যেনেকৈ কম্পেক্ট পাউডাৰ ইউজ কৰোঁ তেনেকুৱা কম্পেক্ট হিচাপে পোৱা যায়। যদি আপুনি ক'ৰবালৈ মেকআপ কৰি যাম বুলি ভাবিছে কিন্তু আপোনাক ফুল কভাৰেজ নালাগে তেতিয়াহ'লে আপুনি এই পাউডাৰ ফাউণ্ডেশ্যনটো এপ্লাই কৰিব পাৰে। কিন্তু পাউডাৰ ফাউণ্ডেশ্যন অইলি স্কিন টাইপতহে সুট কৰে। যিসকলৰ ড্ৰাই স্কিন হয় তেওঁলোকে পাউডাৰ ফাউণ্ডেশ্যনটো এভইড কৰি চলাই ভাল। এতিয়া মই কেইটামান পাউডাৰ ফাউণ্ডেশ্যনৰ নাম কৈ দিছোঁ। MAC Studio Fix Powder Plus Foundation, Milani Powder Foundation, Lakme 925 Prime Plus Matte Powder Foundation, Maybelline New York Fit Me Powder Foundation. আপুনি আপোনাৰ মুখখন ক্লিনজাৰেৰে ক্লিন কৰি ল'ব। তাৰ 10 বা 15 মিনিট পিছত আপোনালোকে আপোনাৰ স্কিনটো যদি অইলি ফিল কৰিছে বা আপুনি হাতেৰে চুই চাব, যদি আপুনি অইলি ফিল কৰিছে তেতিয়াহ'লে আপোনাৰ স্কিন টাইপটো হৈছে অইলি স্কিন। আৰু যদি আপুনি বহুত টাইট বা চুই চাওঁতে আপুনি ড্ৰাই ফিল কৰিছে তেতিয়াহ'লে আপোনাৰ স্কিন টাইপটো হৈছে ড্ৰাই। আৰু আপোনাৰ যদি খুব ক্লিন আৰু ছফ্ট টাইপৰ ফিল হৈছে তেতিয়াহ'লে আপুনি হৈছে নৰ্মেল স্কিন টাইপৰ। আৰু যদি আপোনাৰ টি জন অৰ্থাৎ কপালৰ এই অংশ আৰু লগতে নাক এইখিনি বস্তু আমাৰ টি নিচিনাকৈ হৈছে সেইটো কাৰণে এইটো টি জন বুলি কোৱা হয়। যদি আপোনাৰ টি জনত অইলি ফিল হৈছে তেতিয়াহ'লে আপোনাৰ স্কিন টাইপটো হৈছে কম্বিনেশ্যন স্কিন টাইপ। মই এতিয়া কৈছোঁ আপোনালোকে আণ্ডাৰটোন জানিবলৈ কি কৰিব লাগিব। আপোনালোকে আপোনালোকৰ হাতৰ এই অংশত আমাৰ ভেইনছ মানে সি থাকে
এই শিৰকেইডাল আপোনালোকে চাব যদি আপোনাৰ শিৰকেইডাল গ্ৰীণ কালাৰৰ হয় তেতিয়াহ'লে আপুনি ৱাৰ্ম আণ্ডাৰটনৰ হয় আৰু যদি আপোনাৰ শিৰকেইডাল ব্লুইছ বা পাৰ্পলিছ টাইপৰ হয় তেতিয়াহ'লে আপুনি হৈছে কুল আণ্ডাৰটনৰ আৰু যদি আপোনাৰ শিৰকেইডাল কি কালাৰৰ আপুনি ধৰিব পৰা নাই বা গ্ৰীণ আৰু ব্লু দুইটাৰ সংমিশ্ৰণ আছে তেতিয়াহ'লে আপুনি হৈছে নিউট্ৰেল আণ্ডাৰটনৰ আৰু এটা টেকনিক আছে আণ্ডাৰটন জানাৰ আপুনি আপোনাৰ ফেচটো ভালকৈ চাফা কৰি ল'ব আৰু তাৰ পিছত আপুনি ফুল সানলাইট পৰা জেগালৈ যাব আৰু তাত আপুনি মুখৰ আগত আইনাখন লৈ চাব আপোনাৰ স্কিনৰ কালাৰটো য়েল্লোইশ টাইপৰ বা অৰেঞ্জিছ টাইপৰ হৈছে নেকি যদি আপোনাৰ স্কিন টোনটো য়েল্লোইশ বা অৰেঞ্জিছ টাইপৰ যেন লাগিছে তেতিয়াহ'লে আপুনি ৱাৰ্ম আণ্ডাৰটনৰ হয় আৰু যদি তেনেকুৱা নহয় আপোনাৰ যদি ৰেডিশ বা পিংকিশ টাইপৰ হৈছে আপোনাৰ স্কিন টোনটো তেতিয়াহ'লে আপুনি হৈছে কুল আণ্ডাৰটনৰ আৰু যদি দুইটাৰ সংমিশ্ৰণ আছে তেতিয়াহ'লে আপুনি হৈছে নিউট্ৰেল আণ্ডাৰটনৰ আমি সাধাৰণতে যেতিয়া দোকানলৈ ফাউণ্ডেশ্যন কিনিবলৈ যাওঁ তাত যোনে আমাক ফাউণ্ডেশ্যন দেখুৱায় তেওঁলোকে সাধাৰণতে আমাক হাতৰ এই অংশত ফাউণ্ডেশ্যনখিনি এপ্লাই কৰি দেখুৱায় কিন্তু সেইটো একেবাৰে ৰং আমি কেতিয়াও ফাউণ্ডেশ্যন ল'লে এই অংশত এপ্লাই কৰি চাব নালাগে কাৰণ আমাৰ ফেচৰ কালাৰটো আৰু এই অংশৰ কালাৰটো একেবাৰে ডিফাৰেণ্ট হয় আমি লিপষ্টিক বা আইশ্বেডো আমি ইয়াত এনেধৰণে স্ৱাটচ কৰি কালাৰটো গম পাব পাৰোঁ কিন্তু ফাউণ্ডেশ্যন তেনেকুৱা এটা বস্তু নহয় এতিয়াৰে পৰা আপোনালোকে যেতিয়া দোকানলৈ ফাউণ্ডেশ্যন কিনিবলৈ যাব যেতিয়া আপোনাক ফাউণ্ডেশ্যনৰ চেম্পল দেখাব তেতিয়া আপোনালোকে এই অংশত নহয় জ লাইনৰ পৰা ডিঙিলৈ ফাউণ্ডেশ্যনখিনি লগাব এয়া মই আপোনালোকক দেখুৱাই দিছোঁ মই ইয়াত 4টা ফাউণ্ডেশ্যন শেড এপ্লাই কৰি দেখুৱাইছোঁ ইয়াৰে কোনটো ফাউণ্ডেশ্যন শেড মোৰ স্কিন টোনৰ লগত মেটচ কৰিছে আপোনালোকে নিশ্চয় গম পাইছে এইটো ফাউণ্ডেশ্যন শেড সো মই এতিয়া এইটো ভালকৈ ব্লেন্ড কৰিম আৰু চাম সম্পূৰ্ণৰূপে মোৰ স্কিনৰ লগত মিলি যায় নে নাযায় মই ভালকৈ ব্লেন্ড কৰিলোঁ আৰু এতিয়া দেখিছে আপোনালোকে এই ফাউণ্ডেশ্যন শেডটো মোৰ স্কিনৰ লগত একেবাৰে মিলি গৈছে সো মই আটাইকেইটা ফাউণ্ডেশ্যন ব্লেন্ড কৰি আপোনালোকক দেখুৱাম যে আমাৰ স্কিন টোনৰ লগত নিমিলা ফাউণ্ডেশ্যন লগালে দেখিবলৈ কেনেকুৱা হয় আপোনালোকে এতিয়া দেখিলে আৰু গম পালে যে এইটো ফাউণ্ডেশ্যন শেডেই মোৰ কাৰণে পাৰফেক্ট হয় সো আমি এতিয়া গম পালোঁ আমি দোকানৰ পৰা কেনেকৈ ৰাইট ফাউণ্ডেশ্যন এটা চুজ কৰিম বাট যিসকলে অনলাইন ফাউণ্ডেশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে নিজৰ কাৰণে ফাউণ্ডেশ্যন কেনেকৈ চুজ কৰিব এইটো এটা প্ৰব্লেম নহয় জানো সো ইয়াৰ সলিউশ্যন মোৰ ওচৰত আছে foundation.com বুলি এটা ৱেবছাইট আছে মই তলত ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম তাত আপোনালোকে কি কৰিব লাগিব আপোনালোকে যদি আগতে কোনোবা ব্ৰেণ্ডৰ যিকোনো ব্ৰেণ্ডৰ ফাউণ্ডেশ্যন ইউজ কৰিছে তেনেহ'লে সেই ব্ৰেণ্ডটোৰ নাম আৰু তাৰ ফাউণ্ডেশ্যনটো শেডটো আপোনালোকে তাত দিব লাগিব আৰু তেতিয়া আপোনালোকে সেই ফাউণ্ডেশ্যন শেডটোৰ লগত মিলা বিভিন্ন ব্ৰেণ্ডৰ যিটো শেড আপোনাৰ লগত মেটচ কৰিব সেই গোটেইখিনি আপোনাৰ তাত ওলাই যাব আৰু আপুনি তাৰ পৰা গম পাব আপোনাৰ কাৰণে কোনটো ব্ৰেণ্ডৰ কোনটো শেড আপোনাৰ কাৰণে পাৰফেক্ট হ'ব আশা কৰোঁ মই ভিডিঅ'টোত যিখিনি কথা ক'লোঁ আপোনালোক সকলোৱে নিশ্চয় ভালকৈ বুজি পালে আৰু কোনোবাই যদি নতুনকৈ ফাউণ্ডেশ্যন ল'বলৈ গৈ আছে আৰু নিজৰ ফাউণ্ডেশ্যন শেডটো নাজানে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব বুলি মই ভাবিলোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক দি দিব তলত কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে তলত ৰঙা ছাবস্ক্ৰাইব লিখা বাটনটোত প্ৰেছ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব মই আগলৈও এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহি থাকিম তেনেহ'লে মই আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ